17 ফেব্ৰুৱাৰী আমি যিসকলে কুৰুক উৰাসকলৰ জাতীয় তথা ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বীৰ বুধু ভাগাতৰ 231তম জন্ম জয়ন্তী আজি পালন কৰি আছোঁ। আমাৰ এই অসমত মাত্ৰ নহয়, গোটেই ভাৰতবৰ্ষত আজি বীৰ বুধু ভাগাতৰ জন্ম জয়ন্তী পালন কৰা হৈ আছে। তো আমি এইটো আমাৰ কুৰুকসকলৰ বা উৰসকলৰ জাতীয় বা ৰাষ্ট্ৰীয় শ্বহীদ হিচাপে পালন কৰি আছোঁ, যিহেতু 1857 চনতহে আমি গম পাওঁ যে চিপাহী বিদ্ৰোহ বুলি। কিন্তু আমি জানো যে কি আদিবাসীসকলৰ বীৰবিলাকে 1857 চনৰ আগতে ভাৰতৰ স্বাধীনতাৰ কাৰণে আন্দোলন কৰিছিল। এইবিলাকৰ ভিতৰত বীৰ বুধু ভাগাত আৰু যাত্ৰা ভাগাত, ইয়াৰ লগতে বীৰ বিৰচা মুণ্ডা আৰু সিধু কানুসকলে, কিন্তু বিশেষকৈ আদিবাসীসকলৰ অশিক্ষিত হোৱাৰ কাৰণে, বুৰঞ্জীৰ অভাৱৰ কাৰণে এইবিলাক আজি প্ৰায় বিলুপ্ত হৈ গৈ আছে। সেইকাৰণে আমি আশা কৰোঁ যে ভাৰতত বীৰ বুধু ভাগাতক ভাৰত চৰকাৰে স্বীকৃতি দিব লাগে এটা জাতীয় ৰাষ্ট্ৰীয় বীৰ বুলি। তো যেনেকৈ আমি তেনেকৈ যাত্ৰা ভগতো আছে। তেওঁ ৰাঁচী জিলাৰ ঝাৰখণ্ডৰ ৰাঁচী জিলাৰ শিলগাৰী গাঁৱত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ এইবিলাকৰ জাতীয় বিদ্ৰোহ কৰিছিল। ধন্যবাদ। তো আজি দক্ষিণ কুম্ভজৰা সারনা মন্দির প্রাঙ্গণত 231তম বীর বুধু ভগতৰ যে জন্ম জয়ন্তী উদযাপন আমি মানিবলৈ সক্ষম হৈছোঁ। আৰু এইখন মঞ্চৰ পৰাই আমি আপোনালোকৰ থ্ৰুই অসম চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ যে বীৰ বুধু ভগতৰ এই 17 ফেব্ৰুৱাৰী তাৰিখে আমি অসমত ৰাজ্যিক হিচাপে এই জন্ম জয়ন্তীৰ দিনাখন আমি বন্ধ যাতে চৰকাৰে ঘোষণা কৰে, তাক আমি চৰকাৰক অনুৰোধ কৰিছোঁ। আজি জিলা হিচাপে আপোনালোকে পালন কৰিছে? আজি আমি আঞ্চলিক হিচাপে পালন কৰিছোঁ। আৰু আজি আমি আঞ্চলিক হিচাপে পালন কৰি পেলাই নেক্সট অহা বছৰ আমি জিলা হিচাপে পালন কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। এই বছৰৰ প্ৰথমবাৰ আমি যোৱা 2022 চনত আমাৰ এইখন চিৰাং জিলাতে দুৰ্গাপুৰ স্থানত আমি পালন কৰিছিলোঁ। এইটো আমি ছেকেণ্ডবাৰ আমি পালন কৰিবলৈ লৈছোঁ। আমি ইয়াত ছেকেণ্ডবাৰ পালন কৰিছোঁ, কিন্তু বিভিন্ন জেগাত আজি ৱেষ্ট বেংগলে হওক বা ঝাৰখণ্ডে হওক, সিহঁতে আগৰ পৰাই প্ৰত্যেক বছৰে পালন কৰি আহিছে। কি আহ্বান জনাব আপুনি? চৰকাৰক আমি এইটোৱে আহ্বান জনাম যে চৰকাৰে এই 17 ফেব্ৰুৱাৰী তাৰিখে যাতে বীৰজনক শ্ৰদ্ধা কৰি বীৰৰ জন্ম দিৱসৰ দিনা চৰকাৰী হিচাপে বন্ধ ঘোষণা কৰে। নমস্কাৰ। আজি 17 তাৰিখ 2 মাহ 2023 চনত আমি বীৰ বুধু ভাগাতৰ অল ইণ্ডিয়া লেভেলত আমি আঞ্চলিক লেভেলত আমি উদযাপন পাতিছোঁ জন্ম দিৱস। বীৰ বুধু ভাগাত তেখেতে ঝাৰখণ্ডৰ আছিলে আৰু শিলাগামী অঞ্চলৰ। তেখেতে ব্ৰিটিছবিলাকৰ লগতে যুঁজাৰক আছিল। তেখেতে নিজৰ প্ৰাণক ত্যাগ কৰিছিল ভাৰতবৰ্ষখন বচাবৰ কাৰণে। সেইটোৰ কাৰণে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় লেভেলত আমি গোটেই আদিবাসী ৰাইজবিলাকে ভাৰতবৰ্ষত এটা হিষ্টৰী বনাবৰ কাৰণে, আৰু এই হিষ্টৰীটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰ যেন গৃহীত কৰি পেলাই আদিবাসী জাতিৰ হিষ্টৰীটো তেওঁলোকে এটা হিষ্টৰী লেভেলত তেওঁলোকে পৰ্যবেক্ষণ কৰি পেলাই যেন গৃহীত কৰে। সেইটোৰ কাৰণে আমি প্ৰথম বাৰ্ষিক হিচাপত আমি আঞ্চলিক লেভেলত চিৰাং জিলাত আমি আজি পাতিছোঁ। ইয়াত বহুতো আমাৰ অতিথিবিলাক আছে, আৰু এই অতিথিবিলাকক লৈ পেলাই আমি সজাগতা কৰিছোঁ যে ব্ৰিটিছবিলাকৰ লগত আমি এদিনাখন যুঁজাৰু আছিলোঁ, আৰু সেই যুঁজাৰুক লৈ পেলাই আমি বিস্তাৰিত কৰিবৰ কাৰণে বিচাৰিছোঁ যেন সকলো আদিবাসী আৰু জাতি উপজাতিবিলাক ইয়াত আছে,
তেখেতৰ হিষ্ট্ৰীটো যেন অসম চৰকাৰ আৰু ভাৰত চৰকাৰ গৃহীত কৰে তাৰ কাৰণে আমি আজি ইয়াতে তেখেতৰ জন্ম দিৱসটো আমি সভা পাতিছোঁ ধন্যবাদ আপোনালোকে তেখেতৰ জন্ম দিৱসটো এইটো প্ৰথমবাৰ না আৰু আগৰ দিনৰ পৰা আমি চিৰাং জিলাত এইটো প্ৰথমবাৰ আৰু কোকৰাঝাৰ জিলাত আমি যেনেকৈ যোৱা বিগত বছৰৰ পৰা আমি পাতিছোঁ এইবিলিত আমি চিৰাং জিলাত প্ৰথমবাৰ আমি আদিন আঞ্চলিক অন্তৰ্গতত আমি কোকৰাঝাৰ এইখন সাৰনা মন্দিৰ প্ৰাংগণত আমি প্ৰথমবাৰ আমি